নমস্কাৰ জনাইছোঁ সকলোকে। আজি এইফালে মই গৈ আছোঁ ঔটেঙা আনিবলৈ, আৰু ঔটেঙাজোপা আমাৰ ঘৰৰ ওচৰতে, কিন্তু পথাৰত পানী হোৱাৰ কাৰণে এতিয়া মই বাটেদি ঘূৰি আহিছোঁ। এতিয়া বলচোন কিমান ঔটেঙা পাওঁ দেখুৱাম। বাটটো দেখিছেনে কিমান বোকা, এইফালে ভৰি একেবাৰে সোমাই গৈছে। ইমান বোকা ৰাস্তাটোৱেদি আহিছোঁ, এইফালে পথাৰ। এইটো বাটটো দেখিছেনে? এইটো পিছে মই এনেই ইমান দূৰ বাট পথাৰৰ পানী বুলি এনেই ইফালে বাটেদি ঘূৰি আহিলোঁ, আৰু এতিয়া আহি চাওকচোন এই বাটটোতহে বেছি বোকা পালোঁ। পথাৰ মাজৰ বাট, এইফালে ট্ৰেক্টৰ গৈ থাকে, গৰু ছাগলী গৈ থাকে, গতিকে গোটেইখন বোকা বোকা। ইজন মানুহজন আহি ঔটেঙা গছ পালেহি আগতীয়াকৈ, এতিয়া ঔটেঙা পাৰিব। এইফালে এই অমিতাহে ক'বলৈ লৈছিলোঁ। এই কি বুলি কয়, ঔটেঙা ঔটেঙা এইটো আহি গ'ল, এইকেইটা ঔটেঙা আহি গ'ল। এতিয়া আৰু কেইটামান পাৰি দিয়া, ডাঙৰ ডাঙৰ চাই, ডাঙৰ ওলাব চালে। পাৰা পাৰা। ঔটেঙাজোপা এইজোপা, আৰু ঘৰটো এইফালে। এইখিনি পানীলৈ ভয় খাই এইখিনি পানীত নোসোমাওঁ বুলি এতিয়া আহি লৈ কিমান বেয়া ৰাস্তাত খোজ দিবলগীয়া হ'ল। এইটো কিমান লগাইদি আহিবলগীয়া হ'ল। ঔটেঙা ইমানখিনিয়ে পালোঁ, আৰু পাৰি লৈ আহিলেও বেছিকৈ অনা নাই, যিহেতু কুমলীয়া হৈ আছে। বেছিকৈ পাৰি আনিলে ক'লা হৈ যাব, ইমানখিনিয়ে পাৰি লৈ আহিলোঁ। বোকাই বোকাই খোজকাঢ়ি আহি ভাগৰ লাগি গ'ল, আৰু সেইকাৰণে এতিয়া অকণমান বহি লওঁ। ইমান বোকা দি গৈ ভাগৰ লাগি ভৰিৰ বিষত ক'ব নোৱাৰা হৈ গৈছোঁ দেই এইকণ যাওঁতে। আৰু আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'খিনি যদি ভাল পায়, যিসকলে ভাল পায় লাইক কমেণ্ট কৰি যাব, তেতিয়া ভাল লাগিব। পিছতো ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।